Hey guys, welcome back to my YouTube channel. আজি এটা নতুন জেগা আপোনালোকক দেখাবলৈ যাম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো মানে আজি ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিমান পাৰে সিমান। আৰু এটা কথা ক'বলগীয়া কথা এটা আছে মানে মোৰ চেনেলটো মানে ভিডিঅ' দিলে ভিউৱাৰ্ছ আহে বহুত আহে কিন্তু ছাবস্ক্ৰাইবাৰ নাই, সেইবাবে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰ আশা থাকিল বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। আৰু লগত আহিছে আমাৰ ধুন্দা আৰু ইয়াৰ আমাৰ সৰুৱা মানে আৰা জেগাতে আছে, সৰুৱা নহয়। আৰু কি খাইছে, ষ্টিং খাইছে নেকি? পুৰা গৰম, সেইটো কাৰণে আজি ষ্টিং মাৰি আছোঁ, পুৰা গৈ আছোঁ মানে তালৈ এতিয়া। এয়া আমি আহি পাই গ'লো, এয়া গেট, ফ্ৰণ্টৰ গেটখন এখন। এয়া বৰ ভিতৰৰ জেগা হয়তো, মানে ভিতৰতে সোমাই পেলাই আপোনালোকৰ এড্ৰেছটো দি দিম বাৰু তলত, লিংকত গৈ চাব পাৰিব এড্ৰেছটো ক'ত আছে। এতিয়া আমি সোমাই যাম গেটেদি। খোলা এয়া আমাৰ খোলা আহিছে, খোলা চব দেখুৱাই যাব, খোলা আগে পিছে আহি থাকে মানে ইয়ালৈ চব দেখুৱাই যাব। কি ধুনীয়াকৈ ঘৰ বনাই থৈছে, ৰুম চিংগুল ৰুম বনাই থৈছে, থাকিব পাৰিব মানে ইয়াত আহি থাকিব পাৰিব ন? চব বাঁহৰ ন? এইবোৰ এফালৰ পৰা দেখুৱাই যাম, এফালে যাম বোলে। এই পৰা ভাগ লাগি গৈছে, অলপ পৰা বহি লৈছোঁ। কি ধুনীয়া আৰাম কৰিব পাৰিছে লগীয়া, বাপৰে বাপ চব বাঁহৰ বনাই এইবোৰ, চব অকণ পূৰা আৰাম কৰি লওঁ। এই মজা লাগিছে আহি ইয়াত, আপোনালোকে আহিব পাৰিব ইয়ালৈ। দি আছোঁ ৰ পূৰা অলপ শুই লৈছোঁ আৰু আৰামত। চাওক কি ধুনীয়াকৈ আৰ্ট কৰি থৈছে বেৰত বাঁহৰ। ৰুমটো খুলি থোৱা নাই, মানে মানুহ আহিলে খুলি দিব। এয়া চাওক ইয়াত বহিবলৈ ধুনীয়াকৈ পূৰা চেয়াৰ বনাই দিছে, গ্লাছ চিষ্টেম পূৰা একদম মানে আৰু 5 ষ্টাৰ টাইপৰ কৰি দিছে। আৰু ফুলদানি কি ধুনীয়াকৈ থৈ দিছে চাওক, শাৰী শাৰীকৈ। কি ফুল নাজানো আৰু লতা লতাৰ পৰা একদম বনাই আছে। ওলোমা দলং পূৰা ওলোমা দলং দেখিছে, বাপৰে বাবা। পূৰা ভূঁই টাইপৰ বনাই থৈছে, পূৰা পানীত। ভাল লাগিছে না আহি? মজা লাগিছে আহি, আপোনালোকে আহিব পাৰিব ইয়ালৈ। ভাল লাগিছে ন? তাকে গা কাপোৰ নানিলোঁ যে, কাপোৰ নানিলোঁ নহয়, পাৰি। এয়া বাঁহেৰে নিৰ্মাণ কৰা এটা দুমহলীয়া ঘৰ, ঘৰটোৰ ওপৰত আমি উঠি আহিছোঁ আৰু ওপৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। গোটেই ভিউটো চাওক কি ধুনীয়া এটা পৰিৱেশ, আপোনালোকো আহিব পাৰিব ইয়াত আৰু পূৰা ফেমিলিৰ লগত আহিব আৰু ধুনীয়াকৈ চাবহি জেগাবোৰ। চব বাঁহ আৰু বেতেৰে নিৰ্মাণ কৰা হৈছে। আপোনালোক সকলো আহিব, আহি চাবহি। এইখন এখন ৰিজৰ্ট হয়, ঢলপুৰত আছে। আপোনালোকে আহিব পাৰিব ইয়ালৈ, মানে দূৰণিৰ পৰা ইয়াত থাকিবই পাৰিব। আৰু ইয়াৰ লোকেশ্যনটো মই আপোনালোকৰ মানে মই ভিডিঅ'টোৰ তলত লিংকত দি দিম, চাব পাৰিব। আৰু ইয়ালৈ বহুত কেইজনৰ এক্টৰনি আহিছে আৰু দেখা পাইছিলোঁ আগতে, মানে ভিডিঅ' যেতিয়া মানে আহিছিলে দেখা পাইছিলোঁ। ইয়াত থাকি গৈছে, ইয়াত ৰাইডাৰ কিছুমানো আহিছে, থাকি গৈছে। আপোনালোকো বেলেগ ক'ৰবাৰ পৰা যদি আহে ইয়াত থাকিব পাৰিবহি, ধুনীয়াকৈ চাবহি জেগাটো আৰু আৰামত। মানে ইয়াত চব ফেচিলিটি পাব, চব দেখুৱাই যাম আপোনালোকৰ। চব বাঁহৰে নিৰ্মাণ আৰু আপোনালোকৰ মানে নিজে বনাই খাব পাৰে খাদ্য, মানে ইয়াত চব ফেচিলিটি আছে। আৰু গোটেই ৰুমকেইটা আপোনালোকৰ মানে খোলা হোৱা নাই, এতিয়ালৈকে দেখুওৱা নাই। ৰুমকেইটা মানে আপোনালোকক লগ কৰি থৈছে, সেইকাৰণে দেখুৱাব পৰা নাই। মই চেষ্টা কৰিম দেখুৱাবলৈ, যদি পাৰোঁ তেনেকৈ আপোনালোকক দেখুৱাম। আপোনালোকে আহিব পাৰিব ইয়ালৈ। ইয়াত কেনেকুৱা ধৰণৰ কি পোৱা যায়? ইয়াতে চব পায়, ইয়াতে আপোনাৰ ৰুটি, মাংস, চাওমিন, চিকেন পকৰা, পনীৰ পকৰা, কফি চব পায়। মানে ইয়াত মানে মানুহ থাকিব পাৰি নেকি? মানুহ থাকিব পাৰে। পাৰি ন আহিব, আমি মানে ওচৰখিনি যাম চাগে ন? পাৰিব, একো নাই, পাৰি ন? ইয়াৰ পৰা আহিলে থাকিব পাৰি। আৰু কেইদিনমান আগত কিবা প্ৰস্তুতিৰ পৰা নেকি বা আহিছিলে নেকি ইয়ালৈ? আৰু কোন কোন আহিছে তেনেকৈ ইমান নাই। বেছি দিন হোৱা নাছিলে ন অপেনিং কৰা আপোনালোকৰ? 2 মাহ হৈছে ন? যিকোনো মানে মানুহ আহি থাকিব পাৰি আৰু ন ইয়াত? পাৰি। ভাল লাগিছে। এড্ৰেছটো আপুনি কৈ দিব পাৰিব? ফলপুৰ এই হোমষ্টে বুলি ফেচবুকত লিখিলে আহি যাব। পেজ এটা আছে ন, বাইদেউ কৈছিলে পেজ এটা আছিলে। ইয়াৰ মানে কোনে শুনিছে এখন? এইটো আমাৰ তালুকদাৰ ছাৰ। যিজনৰ তালুকদাৰ ছাৰ আৰু ঠিক আছে, মানে গোটেইটো চাব পাৰিম ন? আহক, ঠিক আছে, পাই যাওঁ আপোনালোক। ইয়াত মানে বিভিন্ন ধৰণৰ বেতৰ সামগ্ৰী, বাঁহৰ সামগ্ৰী পোৱা যায় আৰু ইয়াতে মানে নিৰ্মাণ কৰে। চাওঁ আহক, এজনে কাম কৰি আছে, তেওঁৰ মুখে জানিব বিচাৰোঁ কেনেকুৱা ধৰণৰ কি বনায়, কি কৰে। দাদা এতিয়া অলপ কৈ দিয়ক আপোনালোকৰ ইয়াৰ বিষয়ে।
বহি দিয়ে মানে এইটো তোমাৰ ধৰক এটা ইণ্ডাষ্ট্ৰিকৰ নিচিনাই হয় আৰু হোমষ্টেও হয়। হয় আপোনালোকে ইয়াত আহিলে থাকিব পাৰিব, খাব পাৰিব, কিংবা বাৰ্থডে চেলিব্ৰেটি কৰিবলৈ বিচাৰিলে ইয়াতে সেই বাৰ্থডে চেলিব্ৰেটি কৰিব পাৰিব। হয় তাৰপিছত ইয়াত তোমাৰ চোফা ছেট, বাঁহৰ চোফা ছেট, বেতৰ চোফা ছেট, হয় এইবিলাক মানে ইয়াতে বনোৱা হয়। এইবিলাকৰ কিনিবলৈ বিচাৰিলে অৰ্ডাৰ দিলে আমি বনাই দিব পাৰিম। হয় এইটো চোফা ছেট বনাই আছে ন? হয়, এইটো চোফা ছেট এনেই অৰ্ডাৰ চৰ্ডাৰ পাইছে ন? বেছি দিন হোৱা নাই নহয় আপোনালোকৰ খোলা এখন? নহয়, এখন খোলা বহুত দিন হ'ল, 8 বছৰমান হ'ল। হয় এতিয়া মানে ইয়াতে মানে খোলা 1 বছৰ নিচিনাই হ'ল আৰু। হয় আগতে মানে বেলেগত আছিলে, অঁ এতিয়া মানে ইয়াতে পাৰ্মানেণ্ট কৰি মানে খোলা হৈছে আৰু। ভাল লাগিছে এনেকুৱা এটা ব্যৱস্থা লৈছে। ইয়াত আমাৰ ঢোলপুৰত নাছিলে এনেকুৱা এটা হেৰি, কিন্তু বহুত ভাল লাগিছে। আপোনাৰ ঘৰ ক'ত? মই কৰিমগঞ্জ। নামটো কি আছিলে আপোনাৰ? তাপস মহোদয়। কৰিমগঞ্জৰ পৰা কিমান দিন হ'ল অহা? কেতিয়া অহা ন? অঁ, মই বহুত দিন হ'ল ছাৰৰ লগতে মানে কাম কৰা 8 বছৰমান হ'ল। হয় গতিকে আপোনাৰ এনেই এইবোৰ চব বাঁহৰ বেতৰ ন? এইবোৰ বাঁহ আৰু বেতৰহে পোৱা ন? বেলেগ নাপায় ন ইয়াত? বেলেগ নাপায়। এখন চব হেকচু ব্লেড কেনেকুৱা বনাই লৈছে ছালৰ, আজি দেখিছোঁ প্ৰথম এনেকুৱা। ভাল লাগিছে। আমাৰ চব সামগ্ৰী মানে বাঁহৰ আৰু বেতৰ ইয়াতে। অঁ বেলেগ মানে প্লাষ্টিক, লোহা এইবিলাক ইউজ নহয় ইয়াতে। কি ধুনীয়াকৈ বনাইছে, দেখুৱাই দিয়ক এবাৰ। চাওক, এইটো পৰা চোফা ছেট বনাই আছে কি ধুনীয়াকৈ। এইফালেও এটা নিৰ্মাণ কৰি আছে। এইটো নতুনকৈ কোনে না মানে এইটো ৰিপেয়াৰিং কৰিছে। অঁ, মানে আগতে মানে ৰিপেয়াৰিং হৈ যায় ন ইয়াত? মানে মই যেতিয়া নিলোঁ, নিয়াৰ পিছত আকৌ মানে বোলে কিবা প্ৰব্লেম হ'লে আপোনাৰ ওচৰত লৈ আহিলে বনাই দিব পাৰিব। বাঁহৰ বেতৰ মানে কোনোবা চোফা ছেট তুমি বেলেগৰ পৰা কিনি আনিলে ধৰক বেয়া হয় যদি আমাৰ ইয়াতে আনিলে আমি বনাই দিব পাৰিম। ভাল লাগিছে। দিয়ক, কাম কৰক তেতিয়াহ'লে। খোলা মানে ইয়াৰ পৰা পাৰ্মিশ্যনৰ ৰুম খোলা নাছিলে। ৰুম এটা আমি চাবি এটা লৈ লৈছোঁ অলৰেডি। আমাৰ ইয়াতে ৰুমটো আপোনালোকক দেখাবৰ কাৰণে চাবিটো লৈছোঁ মই। ইয়াত সোমাই গৈছোঁ আমি ৰুমৰ ভিতৰলৈ। আহিছিলোঁ, দেখিছে ফটো চটো ধুনীয়াকৈ মাৰিব পাৰিব ইয়াত আহি। চব এইবোৰ পূৰা বাঁহৰ আৰু বেতৰ সামগ্ৰী। চাহ খাব লাগিব, গৰমত চাহে খাব লাগিব। বাহ, কি মজা দেখিছেনে? পূৰা বিচনা ইয়াত ফটো শ্বুট চলি আছে পূৰা। এইটো কি খোলা এইবোৰ? এই ফেন নহয় এইবোৰ চব বেতৰ দেখিছে চোফা ছেট। এইবোৰ চব বেতৰ চোফা ছেট হয়। এইবোৰ চব বাঁহৰ হয়। গ্লাছ লগাই দিছে এইটো হেৰি টাইপত। আৰু বাঁহৰ কি ধুনীয়া আৰ্ট কৰিছে চাওক। এইবোৰ ওপৰবোৰ টিং নহয় যেনিবা, এইবোৰ খেৰৰ হয়। চব খেৰ, এইবোৰ বাঁহ আৰু খেৰ। আৰু দেখুৱাই আছোঁ চাওক, এয়া চাওক। এইবোৰ চব বেচিংটো চাওক বাঁহৰ কেনেকুৱা। এইবোৰ চব বাঁহৰ দেখিছেনে? পূৰা বাঁহ, ডাঙৰ বাঁহ। এইটো বেচিং হয়, পানী পৰি আছে দেখিছে চাওক। চাওক, এইটো ধুনীয়াকৈ চাই যাওক। এইটোতো আপোনাৰ ইয়াত টয়লেটো আছে, টয়লেটটো চাই লওক। এইবোৰ টয়লেট দেখিছেনে? ইয়াত টয়লেট দেখিছেনে? কি ধুনীয়া টয়লেট। বাঁহৰ এইবোৰ চব, বেলেগ নাই ইয়াত, চব বাঁহৰ হয়। এইটো গ্লাছ এইফালে চাব পাৰিব চাওক। কি ধুনীয়া এটা এইটো আলনা হয়। আলনাডাল চাওক, বাঁহৰ, বাঁহ আৰু বেতৰ হয়। এই কাপোৰ চাপোৰ থ'ব পাৰিব আপুনি। ঠিক আছে, ব'লক তেতিয়াহ'লে যাওঁ এতিয়া আমি। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ক'লা আহি কেনেকুৱা লাগিলে এইফালে? একদম মই বহুত ভাল পাইছোঁ। ভাল লাগিলে? বহুত ভাল ইয়ালৈ আপোনালোকে আহিব পাৰিব, আহিব চাব ধুনীয়াকৈ। আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। মানে ছাবস্ক্ৰাইবটো ইম্পৰ্টেণ্ট হৈ আছে এতিয়া বৰ্তমান। আপোনালোকে মানে ভিডিঅ'টো ভিউজ বহুত আহে, কিন্তু ছাবস্ক্ৰাইব নাই। ছাবস্ক্ৰাইব নকৰে, সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। ঠিক আছে, বাই বাই।